বন্ধুসকল বোলো ওচৰপাই চাই আহিলোগে দূৰৰ পৰা চোৱাতকৈ ওচৰৰ পৰা চাই ভাল লাগিলে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আপোনালোকক এটা ভাল বস্তু দেখুৱাই আছোঁ। আজি আমি যোৰহাটৰ পৰা আহিলোঁ, টিয়ক পৰা আহিলোঁ কলিয়াপানী। হে চাওক কি ধুনীয়া লাগিছে একদম গোটেই ৰাস্তাটো। এইটোতে মানে আপোনাৰ আউনীআটী কলিয়াপানীত তাৰ সত্ৰলৈ যায়। ধুনীয়াকৈ সজাই থৈছে। আৰু আমি আহিছোঁ চব দূৰৰ পৰা দেখুৱাইছোঁ, চব যাব নোৱাৰি। এতিয়া আমাৰ কাম আছে, দূৰৰ পৰা দেখুৱাইছোঁ। গেটখন চাই ভাল লাগিছে। বন্ধুসকল বোলো ওচৰপাই চাই আহিলোগে। দূৰৰ পৰা চোৱাতকৈ ওচৰৰ পৰা চাই ভাল লাগিলে। আউনীআটী ফাৰ্ষ্ট টাইম প্ৰথমবাৰ আহিছোঁ, গতিকে সত্ৰখনৰ গেটখনেই আহিবি মানে ক'বলগীয়া। চাব দেই দুখন গেটখন কি ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে কৈছে ন। জেগাবিলাকো বহুত চেঁচা। ইয়াত কিন্তু গছ গছনি এটাও কাটিব লাগে, এনেকুৱা ধুনীয়াকৈ ৰাখিছে নহয়। ইফালে চিধাই আছে সত্ৰখন, হয় নে নাজানো, কিন্তু মই অনুমানত কৈছোঁ গেটখন এইখিনি যদি সত্ৰখন এইফালে আছে। গতিকে হ'ব দিয়ক, গেটখনকে এবাৰ দেখুৱালৈহে কাম আছে। এতিয়া লগ কলে চাইছোঁ। অ'কে, বাই বাই।